আহিবতে অকণমান দেৰি হ'ল মানে জেঠিহঁতৰ ঘৰত সোমাইছিলোঁ যে সেইটো কাৰণে অকণ দেৰি হ'ল আৰু আহোঁতে বাকী বাৰু মাহঁতৰ ঘৰত আহি মানে কি হ'ব কি নহ'ব সকলোবোৰ দেখাই যাম চাই যাব আৰু এইটো চাওক মোৰ একলতা ভাইটি এইটো শ্বশুৰ বাৰীত আহি কিনে মানে বিন্দাছ আৰু কোনে পায় আৰু এইফালে খানা বনাই আছে মায়ে আমাৰ আইতা আহি পালে ওচৰৰ ঘৰ তাত গৈছিলে অকল মানে লেকচাৰ মাৰিবলৈ এয়া কেনেকুৱা লাগিছে কওক আমি আহিছোঁ যে কেনেকুৱা লাগিছে ভাল লাগিছে ফূৰ্তি পাইছেনে এই ভণ্টি হয় এয়া চাওঁ কি খাই আছে আপুনি কি খাই আছে আছে দেখাব নাহে কিবা দেখাব নালাগে এই জিনিস এটা এক বন্ধি সিহঁতে মানে কেমেৰা মানে ইমান হেৰি নহয় মানে কেমেৰা অকণ ওলাব লাজ কৰে আৰু আপুনি কিবা কওঁ মই অহাৰ কাৰণে আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে নেকি অঁ পিছে আমাক কি খুৱাব ভিনি আৰু মোক কি খুৱাব আপুনি হা আৰে কালি কি খুৱাবা কোৱা খাবলে বৰিটো আনলি কোকৰা লাগি থাকে আৰে নহয় পিছ এনেকা কৰে অঁ আপুনি নাটিয়াৰ লগত কি কথা পাতি আছে কওকচোন কথা পাতিছো আৰু অঁ আপুনি নাট্যক মিছ কৰি আছিলে নে নাই কৈ দিয়া নাট্যই বোলে মিছ কল মাৰে বোলে মাজে মাজে কওক এইফালে চাওকচোন মা আকৌ যি জোৱাই আহিছে বুলি পূৰা মানে খানা বনোৱাত বেজি হৈ গৈছে আজি বাৰু বৃহস্পতিবাৰ আছিলে সেইবাবে মানে আজি নিৰামিষ পনীৰ বনাইছিলে আৰু আপোনাৰ ৰঙালাও ভাজি পাপৰ তেনেকৈ মানে নিৰামিষকৈ বনাব দিছিলোঁ আৰু আজিতো বৃহস্পতিবাৰ হয় ন আমাৰ ঘৰত নাখায় যে সেইটো কাৰণে মা এইফালে আমাৰ খানা বনাই আছিলে আৰু বহুত দিনৰ মূৰত এনেকৈ মাৰ হাতেদি মানে বনোৱা ভাত মানে চব্জি হওক ভাত হওক খাব পালে মানে ভাল লাগে মানে এনেকুৱা লাগে যে মানে বহুত দিনৰ মূৰত খাই আছোঁ যে বিয়া হোৱাৰ পিছত তেনেকৈ হয় ন ছোৱালী মানুহবোৰ মানে বহুত দিনৰ পিছতে মানে এনেকৈ নিজৰ ঘৰত গৈ তেনেকৈ খোৱা হয় যে সেইকাৰণে ভাল লাগে আমাৰ মা আকৌ মাজে মাজে ধেমালি কৰিও ভাল পায় দেই মানে খানাও বনাই আছে আকৌ ধেমালিও কৰি আছে এইফালে চাওকচোন কি যে কৰি থাকে নহয় মাজে মাজে মানে ধেমালিও কৰি থাকে আৰু আপোনালোকক জনাব বিচাৰিছোঁ মাহঁতে মানে এতিয়া ভাড়া ৰুমতহে আছে মানে নিজৰ ঘৰত মানে নাই কাৰণ ভাইটিৰ পঢ়া আছে যে সেইবাবে মানে ভাড়াতে আছে মানে ভাইটিৰ স্কুলটো ওচৰত হৈ যায় নিজৰ ঘৰৰ পৰা অকণ দূৰ হৈ যায় সেইটো কাৰণে অসুবিধা হয় অহা যোৱা সেইবাবে পুৰা উতলি আছে একদম আৰু কি বনাইছে আৰু দালি লাও ভাজি এয়া আৰু মাহঁতে আচাৰ লোৱা নাই মইতো আচাৰো লৈ লৈছোঁ আজি ৰাতিৰ খানা তোমালোকে হয় তোৰ নাই ঘুমাবলৈ হ'ল ঘৰ খাইলা মই থাকো সব উৰুনছিলাম গোজাংসু দিনই মানব बोथोरा ঠান্ডাथার কম্বল দিম না আর এটা গোজাংসুতে মই কৈ আছিলোঁ তাৰ সময়ত আমি শুব ওলালোঁ আৰু ইমান ঠাণ্ডা আজি আমি কম্বলে উৰি দিছোঁ আৰু কম্বল ওলাই লৈছোঁ আৰু আজি সবারে না Welcome to YouTube channel. মোৰ নতুন ভিডিঅ' এটা চাই থাকো ৰাইজসকল চাই থাকোঁ দেই
চাই থাকিব ৰাতিপুৱাই দিম আজি ৰাতিপুৱা ভিডিঅ' কৰি ভিডিঅ' কৰিম টোপনি নাই আৰু ৰাতি চকু আমি বজাৰ কৰিব গৈ আছোঁ এয়া এয়া মাংস আনিব যাওঁ গাহৰি মাংস আজি খাম যে বজাৰখন আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা অকণ ওচৰতে হয় মানে খোজকাঢ়ি গ'লে মানে পাই যায় মানে বেছি দূৰো নহয় ওচৰতে হয় সেইকাৰণে ভাবিলোঁ আমি আজি বহুত দিনৰ মূৰত মানে তিনিওজনে গৈ কিনে বজাৰ কৰি আহোঁ চাওঁচোন আজি বজাৰনো বাৰু কি ওলাইছে অইনদিনাখন বাৰু ইমান তেনেকৈ বজাৰ নবহে দেওবাৰে বেছিকৈ হয় মানে দেওবাৰে বেছি ডাঙৰকৈ বজাৰ হয় মানে বাকী দিন এনেই নৰ্মেলি বজাৰ বহে আৰু বাকী আমি যিটো বিচাৰি গৈছোঁ সেইটো বাৰু পাওঁনে নাপাওঁ বলকচোন এয়া যি বিচাৰি আছিলোঁ গাহৰি এয়া পাই গ'লোঁ তাকে আজি ভাবিলোঁ আজি গাহৰিকে খাওঁ বজাৰ বাৰু সৰু সুৰাকৈ বহিছে ইমান ডাঙৰকৈ বহা নাই এয়া ইয়াতে চব্জিবিলাক অকণ ফ্ৰেছ পায় মানে অকণ গাঁৱৰ পৰা মানুহবিলাক বহুত বিক্ৰী কৰিব আহে যে সেইকাৰণে বহুত বস্তু মানে লোকেলে পায় ইয়াতে বাকীটো সকলোবোৰতো আজিকালিতো মেডিচিন দিয়াই থাকে ন হ'লেও মানে ইয়াত মানে মেডিচিন দিয়া থাকে বাৰু কিন্তু হ'লেও কম আৰু এইবোৰ চাওকচোন চব্জিবিলাক পূৰা ইমান ধুনীয়াকৈ থৈ দিছে মোৰ আকৌ এনেকুৱা চব্জি বজাৰ কৰিব গ'লে চব বস্তু লৈ আহোঁ যেন লাগে আৰু মাক ক'লোঁ যে মই শাক খাম মানে শাক খাব ভাল লাগে সেইটো কাৰণে মাক ক'লোঁ যে শাকো লৈ লওকচোন সেইকাৰণে মায়ে আকৌ এইফালে শাক লৈ ল'লে খাবৰ কাৰণে বজাৰ কৰি আহি পালোঁ ইয়া ভাগৰ লাগিলে বহিব এতিয়া এইফালে চাওক এইজনী এইয়া সেইফালে বহুত গৰম ৰাতি বহুত ঠাণ্ডা হয় কিন্তু দিনত বহুত গৰম হয় লোকেল ফ্ৰেছ শাক এয়া ভাত খাই আছে খাইছে এয়া মায়ে শামুক বনাব শামুক মায়ে কৰি একচোন দিয়া তাজা এইয়া লুকাই ভাত খাই আছে এয়া ভণ্টি নহৰু কাটি আছে এয়া পালেং আকৌ বহুতেই ভাবিব পাৰে যে শামুক খাইছে মানে আপোনালোকে ভুল নুবুজিব শামুক মানে বহুতকেইটা হেৰিত থাকে মানে এইটো শামুকটো মানে খায় এইটো শামুক মানে ভাল মানে মানুহে কয় আৰু এইটো শামুকটো মানে চকুৰ পাৱাৰৰ কাৰণেও মানে খালে ভাল আৰু এইটো শামুকটো সেইটো মানে আগৰ দিনৰ পৰাই আমাৰ মানুহবিলাকে খাই আহিছে সেইটো কাৰণে আমিবোৰে খাওঁ এইটো মানে তেনেকুৱা একো মানে হেৰি কৰা বুলি বস্তু নহয় আমাৰবিলাকে খোৱা হয় সেইকাৰণে আমি খাওঁ আৰু চকুৰ বেমাৰ আজাৰৰ কাৰণেও ভাল যাৰ যোনবিলাকৰ মানে চকুৰ পাৱাৰ যায় যে সেইবিলাকৰ কাৰণেও ভাল মানে এইটো কোনো বিষাক্ত নহয় এইটো ভালেই হয় এইটো মানে আমাৰ ট্ৰাইবেলবিলাকৰ খায় আপোনালোকে চাবচোন বহুতে এইটো খোৱাও আকৌ ভিডিঅ' বনায় আপোনালোকে চালে মানে গম পাব আকৌ এইফালে গাহৰি ড্ৰাই ফ্ৰাই এইটোতো প্ৰিয়ই হয় কি ক'ব আৰু খালে মানে ভাল লাগে মানে এই গাহৰি মাংস সমান মানে বেলেগ মাংস তেনেকৈ একো টেষ্ট নালাগেই মানে খাই সেইকাৰণে মানে এইফালে গাহৰি আৰু এইফালে মাটিমাহৰ লগত শামুক বনাইছে মাটিমাহৰ লগত শামুক বনাই খালে মানে বহুত ভাল লাগে খাই সেইকাৰণে আমি মাটিমাহ আৰু শামুকেদি খাইছোঁ আৰু এইফালে আকৌ পাপাই আকৌ ভিডিঅ' কল কৰি আমাক খবৰ লৈ আছিলে কি কৰি আছে কি কৰা নাই বুলি আকৌ এইফালে আমাৰ মাংস ড্ৰাই ফ্ৰাই হৈ গ'ল আৰু ইয়াতে মাটিমাহৰ দালিত মানে পানী দি দিলোঁ পানী দি মানে উতলাব দিছোঁ চাওকচোন ইমান ধুনীয়াকৈ উতলি আছে মায়ে বহুত ধুনীয়াকৈ বনাব জানে মই বাৰু ইমান ভালদৰে বনাব নাজানো এইফালে আকৌ মায়ে টেষ্ট কৰি চাবলৈ দিলে এইফালে শামুকো দিলে আৰু লগতে গাহৰিও দিলে
খাব কিন্তু এয়া বহুত ধুনীয়া গাহৰি। হৈছিলে মানে টেষ্ট হৈছিলে এয়া গাহৰিটো শামুক, টেষ্ট হৈছিলে ঠাকনা। শামুকটো বহুত টেষ্ট হৈছিলে মজা এয়া আজিৰ খানা গাহৰি পালেং শাক ভাত আৰু ইফালে এয়া আমি খবৰ ল'ব যাওঁ এয়া জেঠিহঁতৰ ঘৰত এয়া গাড়ী ওলাইছে সেইটো এয়া ভণ্টি মই আৰু আমিকেইটা যাওঁ আমি জেঠিহঁতৰ ঘৰত অহা বিশেষ কাৰণটো হ'ল মানে জেঠিহঁতৰ মানে ককা ঢুকাইছে সেইবাবে মানে সেই টাইমততো আহিব নোৱাৰিলোঁ সেইবাবে মানে আমি মানে খবৰ ল'বলৈ মানে আহিছোঁ মানে জেঠিহঁতৰ ঘৰত আৰু জেঠিহঁতক ভিডিঅ'টো দেখুওৱা নহ'লে মানে অকণ বেয়াও লাগে ন এনেকুৱা চিটুৱেশ্যন ইমান ভিডিঅ' কৰি থাকিব মন নাযায় সেইকাৰণে অকণমান এটামান ক্লিপ ল'লোঁ আৰু আপোনালোকক দেখাই দিলোঁ মানে এইফালে আকৌ জেঠিহঁতৰ ঘৰত বহুত লেচেৰা লাগিছে সেইটো কাৰণে জেঠিয়ে ক'লে যে লৈ যাওঁ ঘৰলৈ বুলি বহুতেই আহি লৈ গৈছে বোলে সেইকাৰণে আমাকো লৈ যাব দিলে মানে জেঠি আৰু ইয়াত মানে শ্ৰাদ্ধটো ইয়াত পাতা হ'ব মানে সেইবাবে এইপিনে গোটেই মানে বাৰটো চাফা কৰি ৰাখিছে এয়া লেচেৰা ছিঙি আছোঁ ঘৰলৈ লৈ যাম জেঠিহঁতৰ হয় বহুত লাগিছে আজি এটা ব্লগ এডিট কৰি দিবচোন কাৰণ কুমলীয়া ঘৰৰ ফ্ৰেছ আমি জেঠিহঁতৰ ঘৰৰ পৰা অহাৰ পিছত মানে তেনেকৈ ভিডিঅ' নকৰিলোঁ আৰু মানে চিটুৱেশ্যনটো এনেকুৱা হৈ থাকিলে ভালো নালাগে ন আৰু আহোঁতে মানে আমি পিজ্জা আৰু বাৰ্গাৰ মানে আমি আৰু পূজা চাব গৈছিলোঁ পূজাৰ ভিডিঅ'টো আপোনালোক নেক্সট ভিডিঅ'ত মই দেখাম পূজাৰ পৰা আহোঁতে আমি পিজ্জা আৰু বাৰ্গাৰ লৈ আহিছিলোঁ ঘৰলৈ খাবৰ কাৰণে পিছে আজিলৈ আহিছোঁ পুনৰ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই